আজি আচলতে বৰপথাৰ কাৰণে এটা বৰ আনন্দৰ দিন। বৰপথাৰ আগতে আমি ATM-ৰ কাৰণে বৰপথাৰে হাবাথুৰি খাবলগীয়া হৈছিলে, আমি আন্দোলন কৰিবলগীয়া হৈছিলে। এতিয়া আমাৰ চোতালে দুৱাৰৰ প্ৰতিনিধি আমাৰ ATM হৈছে, তাৰ কাৰণে আমি এই যি ডি ষ্ট'ৰৰ মালিকটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰতিষ্ঠা কৰি আমাৰ এই ৰাইজক সহায় দিছে। আৰু লগতে আমাৰ এনেদৰে এই যে প্ৰতিষ্ঠানবোৰ আমাৰ মাজলৈ যদি আহে তেতিয়াহ'লে আমি যথেষ্ট সুবিধা হয়, কেতিয়াবা আমাৰ পইচা বৰ আৱশ্যক হয় আৰু আমি আঁতৰলৈ যাবলগীয়া হয়। সেয়ে আমি ভাবিছোঁ ঘৰৰ ওচৰতে যেতিয়া ATM-টো হৈছে, বৰপথাৰ নগৰত আৰু এটা ATM যেতিয়া হৈছে, আমি ভাবিছোঁ ৰাইজৰ সহায় আমি আচলতে আগতে এনেকুৱা ধৰণৰ হয়, বৰপথাৰ চহৰ বুলি ক'লে, বৰপথাৰ নগৰ বুলি ক'লে অকল আমি হাইস্কুল তিনিআলি বা এনেকুৱা ধৰণৰ বৰপথাৰ নগৰ বুলি জানো। কিন্তু বৰপথাৰ যিহেতু আমি যথেষ্ট প্ৰসাৰ হৈছে, এতিয়া আমি বৰপথাৰ 10টা ৱাৰ্ড লৈ পেলাই আমি নগৰখনৰ আমি প্ৰসাৰ কৰিব বিচাৰিছোঁ। সেইবাবে আমি এনেকুৱা ধৰণৰ ATM বা এনেকুৱা ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ আমি নগৰৰ বিভিন্ন অঞ্চলত নিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগতে বহু আমাৰ আঁচনি আছে। বৰপথাৰ পৌৰসভাৰ এখন পাৰ্ক আমি এই ATM-ৰ ওচৰতে এখন পাৰ্ক আমি 2 নং ৱাৰ্ডত আমি কৰিব বিচাৰি আছোঁ। পাৰ্কখনৰ লগতে কিছু আমি ব্যৱসায়িক প্ৰতিষ্ঠান তাৰ কাষত আমি কৰি দিম বুলি ভাবিছোঁ। এখন বৰ বিশ্বমানৰ উন্নত মানদণ্ডৰ এখন পাৰ্ক হ'ব, যি পাৰ্কত আমাৰ কণ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলে খেলিব পাৰিব, লগতে জ্যেষ্ঠসকলেও তাত জিৰণি ল'ব পাৰিব, তাত গধূলি আৰু ৰাতিপুৱা তাত খোজ কাঢ়িব পাৰিব। তাত এনেকুৱা ধৰণৰ আমি আৰু এটা অসমীয়াৰ অডিটৰিয়াম আমি কৰিম। সেই অডিটৰিয়ামত আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহ বিভিন্ন অনুষ্ঠিত হৈ যাব। এনেধৰণে কিছু আঁচনি বৰপথাৰ পৌৰসভাই লৈছোঁ। তাৰপিছত আগন্তুক দিনত বৰপথাৰ পৌৰসভাখন অসমৰ 10খন পৌৰসভাৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব পাৰিম। মানে ধৰি লওক মাৰ্কেটিং কৰিব আহোঁতে ওচৰতে ATM-টো পাই সুবিধা আপোনাৰ মাৰ্কেটিং কৰিবলৈ ওচৰতে ATM-টো পাব, যিহেতু নহ'লে পইচাৰ কাৰণে আমি ইমাৰে যাব লাগে। কেতিয়াবা ৰেলৱে